আপোনালোকে শুনি আছে মন জে এফএমত RJGৰ সৈতে হেপাহৰ জুলুঙাৰে আৰু বন্ধুসকল মই আজিও আপোনালোকৰ বাবে এটি ধুনীয়া কবিতা লৈ আহিছোঁ কবিতাটো মোৰ লিখিছে মৰমৰে বন্ধু এজন বিকি মেথি হাজো ৰামদিয়া তেনেহলে পলম নকৰি আজিৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ এইখিনি কোৱাৰ আগতে আপোনালোকক এটা স্পেশাল এনাউন্সমেন্ট এটা মোৰ দিব আছে যে আপোনালোকে ৰিসেন্টলি মই এটা কমেডি ভিডিঅ' দিছো আৰু হেতুত বহুতখিনি মৰম আৰু আপোনালোকৰ সাপোৰ্ট পাইছো গতিকে মই পিছলৈ ভাবিছো যাতে আকৌ কমেডি ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াম মোৰ ভাইটি হৈতে বিতুপন দাস তাৰ লগত লগ হৈ আপোনালোকৰ ওচৰত মই কমেডি ভিডিঅ'সমূহ আপোনালোকৰ ওচৰত মই দিম গতিকে আপোনালোকে শুনি থাকিব আৰু যোনে যোনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে এইটো নাভাবিব যে মই আৰজে বন্ধ কৰিম আৰজে মই কৰি থাকিম লগতে মাজে মাজে কমেডি ভিডিঅ'সমূহ আপোনালোকৰ ওচৰত মই আগবঢ়াই যাম গতিকে আহকচোন পলম নকৰি আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান কবিতাটিৰ নাম দেউতাৰ মৰম দেউতাবোৰ তেনেকুৱাই আমাৰ সকলো আশা পুৰাই নিজে নিদ্ৰাহীন ৰজনী কটায় তাৰ পিছতো কিন্তু মুখত পৰি নৰয় এচমকা ক্লান্তিৰ দুখ দেউতাবোৰৰ বাৰু কষ্ট অনুভৱ নহয়নে কিয় ভাগৰি নপৰে কেতিয়াও তেওঁতো তেজ মঙহৰে পৰিপূৰ্ণ মানুহ তেন্তে দুখ কষ্টৰ সৈতে চিনাকি নাই কিয় কথা কমকৈ পাতে কিন্তু মৰম বুকু ভৰাই দিয়ে গম্ভীৰ হৈ থাকে কিন্তু ধেমালি হিয়া জোৰাই দিয়ে প্ৰতিপল অনুভৱ হয় দেউতা নামৰ শব্দটো যেন জীয়াই থকাৰ প্ৰেৰণা হাঁহিৰ কাৰণ জীৱন যুঁজত হাৰি নোযোৱাকৈ ঈশ্বৰে দিয়া বৰদান দেউতা সেইজনেই যিয়ে খোজ দিবলৈ শিকোৱাৰ পৰা মানুহ হ'বলৈ শিকায় যিয়ে অসৎ পথত কাইটৰ বেৰ দি সৎ পথ দেখুৱায় দেউতাবোৰ তেনেকুৱা যাৰ নিজৰ জীৱন বুলিবলৈ একোৱেই নাই সন্তানৰ সুখতে তেওঁৰ যদি বিষাই বুকু তুমিও কাঁদিবানে দেউতা বিকি মেথি তুমি ইমান ধুনীয়া কবিতাটো মোৰ সৈতে শ্বেয়াৰ কৰাৰ কাৰণে নিশ্চয় কবিতাটো সকলোৰে চাগে মন চুই গ'ল মোৰ দৰেকে আপোনালোকে আৰু আপোনালোকৰ কবিতা মেমৰিবল ইনচিডেণ্ট আপোনালোকে মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব গতিকে অহা সপ্তাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি ইমান বিদায় লৈছোঁ ধন্যবাদ